Good morning viewers and welcome back to my YouTube channel. আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাধীনতা দিৱসৰ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত শুভকামনা আৰু আজি ভিডিঅ'টো আৰম্ভ কৰা যায়। ঘৰ ঘৰ তিৰংগা এয়া আমাৰ ঘৰতো জাতীয় পতাকাখন লগাই দিয়া হ'ল। বতাহ দিলে ইমান ধুনীয়াকৈ উৰি থাকে। চবৰ ঘৰতে লগাইছে আমাৰ কলনি ফালে। আৰু আমাৰ বা ইমান ধুনীয়াকৈ ৰেডি হৈ গৈ আছে। ফ্লাইক পুৰা বেষ্ট টেষ্ট লগাই লৈছে। আৰু তই অহাৰ পিছত মোক দিবি হা, মই লগাই যাম। পোৱালি হয় গা চা ধুই ৰেডি হোৱা নাই যে, কালিতো সৰু জাতীয় পতাকা আনি দিছিলোঁ হাতত লৈ মানে একদম ভিডিঅ' বনাম বুলি কৈছিলে একদম। আৰু এটা আছে সেইটো গা ধুই আছে। বাহ তোৰ দুখ নেকি, দুখমণি? মুখৰ ভিতৰত কি আছে চব ওলাই গৈছে। আৰু বা আৰু মই যদি লগত থাকোঁ নহয় মানে মোকে ডাঙৰ বুলি ক'ব, তাই কিবা অকণমানি লাগে। মই তাইতকৈ ডাঙৰ মানে মোক বা বুলি কবি। শুনিছানে, মোক বা বুলি কবি। আইও কি চুবা খাইছে ফ্লেগখন। এতিয়া ক'লে যোৱা তুমি ফটো মাৰিবা? বাপৰে ধুনীয়াকৈ লোৱা আকৌ ফ্লেগখন হাতত। চাওঁ মোলৈ ইয়ালৈ চাই দিয়া আকৌ। আমাৰ দুটা ৰজা ৰেডি হৈ গ'ল আৰু এতিয়া একদম ফটো মাৰিবলৈ পুৰা ৰেডি নে ফটো মাৰিবলৈ? চা ই বা কি ধুনু লাগিছে। খুব ফূৰ্তি সিহঁতৰ। চা অৰেঞ্জ গাই দিয়াচোন। 3 বৰণীয়া জাতীয় পতাকা ধুনীয়াকৈ লাহে লাহে। 3 বৰণীয়া জাতীয় পতাকা নীল আকাশখন আছে, ওপৰে গেৰুৱা মাজত হুকুলা, তলত চেয়ামৰ আছে, বগাৰ মাজত অকুত চক্ৰ চিত্ৰ জিলিকি ৰয়। আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়, কদাপি। বাই বাই। চ' সেই গাইজ মই ৰেডি আৰু ফিল্ডলৈ গৈ আছোঁ। ফিল্ডত আমাৰ খেল পাতিছে। চ' অকণমান যাওঁ আৰু লগৰ কেইজনীও আহিব, অলপ চাই আহোঁগৈ। মই এতিয়া আহিলোঁ মিছ হাজৰিকাৰ ঘৰত এণ্ড তাই ওলাই আছে চাগে। চ' গাইজ মই এতিয়া আহিলোঁ মিছ হাজৰিকাৰ ঘৰত। তাই ওলাই ৰেডি হ'লে নে? তাই সেই ভিতৰতে আছে, তাই মোক আছে সিহঁতৰ ঘৰতো এয়া ঘৰ তিৰংগা। ফিল্ডলৈ আহিলোঁ কিন্তু খেল আৰম্ভ হোৱাই নাই। জাষ্ট আৰম্ভ হ'ব আৰু 2 বজাত 2-3 বজাত আৰম্ভ হ'ব ন? এই এতিয়া লগৰজনীক ফোন কৰি আছে, তাইও আহি আছে মানে। তাৰপৰা তাই এতিয়া অকণমান ওলাই যাওঁ, হিমাক্ষীহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। চ' ইয়াত গৈ নাথাকোঁ, ইমান ৰ'দ। এইখন ফিল্ডখন, ইয়াত খেল হ'ব এতিয়ালৈকে। মানুহ খেল হৈ আছে, মানুহ ইমান কম যে। বহুত ৰ'দ ধৰিছে। A few moments later. চ' এজনীকে ওলাই আহি আছে আৰু এতিয়া। চ' এতিয়া আমি 3জনী একেলগে এনেকৈ ফিল্ডলৈ যাবলৈ ওলাই আছোঁ। অথনি এবাৰ গৈছিলোঁ, তাৰপিছত তাই কিবা প্ৰেক্টিকেল কৰি আছিলে। চ' অকলে থাকি ভাল লগা নাছিলে, তাইৰ ঘৰলৈকে গুচি আহিলোঁ। এতিয়া আকৌ গৈছোঁগৈ ফিল্ডলৈ। খেল পূৰা চলি আছে এতিয়া, মানে আমাৰ ফিল্ডৰ ল'ৰাবোৰ খেলি আছে এণ্ড বিপক্ষ কোন নাজানো। আমাৰ ফিল্ডৰ ল'ৰাকেইটাৰ লগত মানে বেলেগ এগেইনষ্টত কোনে খেলিছে জানো? এই দুজনী পূৰা বহি লৈ খেল চাই আছে। পোৱালিকেইটা বহি বছে ইমান ধুনীয়া উঠিছে। এডোখৰতে আছে। ব'লা ফটো মাৰি ব্লগ মাৰিছে, ফটো মাৰি আছে। দুখমণি ভাল উঠা নাই ফটো, দুখ কৰিছে। ছাগলীকেইটাও খেল চাবলৈ আহিছে। আমি খেল অলপ চলপ চালোঁ আৰু মাজতে আহিলোঁ যে ইমানকৈ বুজি নাপালোঁ আৰু খেল কি হৈছে কি নাই হোৱা। চ' এতিয়া ঘৰলৈ উভতি যাওঁগৈ আৰু
এই ফটো মাৰি আছে ছাগলীয়ে গছ বগাইছে ইয়া ছাগলীয়ে গছ বগাইছে সেয়া ডেঞ্জাৰ গছত বগাইছে ছাগলীয়ে গছত বগাইছে ছাগলী গছ বগাইছে ধৰিবই নোৱাৰি নহয় চব বা এই খাবলৈ কিমান কষ্ট কৰিছে দেখিছা চ' হেই গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম মোৰ নেক্সট এটি ভ্লগত এণ্ড আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ বাই বাই